হেল্ল' গাইজ জিঅ' লৈ আহিছে এটা নতুন অফাৰ আপোনালোকে 199 ৰিচাৰ্জ কৰিলে আপোনালোকে পাব 2 GB ডাটা আৰু 100 SMS কৰি আপোনালোকৰ প্ৰথমতে কি হৈছিল 249 ৰিচাৰ্জ কৰিলে আপোনালোকে 2 GB ডাটা আৰু 100 SMS কৰি ডেইলি পাইছিল 28 দিনৰ কাৰণে কিন্তু এতিয়াৰ পৰা আপোনালোকে 199 ৰিচাৰ্জ কৰিলে আপোনালোকে 2 GB ডাটা আৰু 100 SMS কৰি ডেইলি পাব এমাহৰ কাৰণে আপোনাৰ যদি এখন জিঅ' সিম আছে তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাই থাকক কিয়নো আপোনালোকক এই ভিডিঅ'টো 199 ৰিচাৰ্জ কৰি কেনেদৰে এমাহৰ কাৰণে আপোনালোকে 2 GB ডাটা আৰু 100 SMS ল'ব পাৰিব সম্পূৰ্ণকৈ বুজাবলৈ চেষ্টা কৰিম আহক তেনেহলে দেৰি নকৰি আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰো মানে কথাটো হ'ল এনেকুৱা আপোনালোকে 199 ৰিচাৰ্জ কৰিব নোৱাৰিব আপোনালোকে 199 কৰি আপোনালোকে 12 মাহৰ কাৰণে ৰিচাৰ্জ কৰিব লাগিব মানে এবছৰৰ কাৰণে আপোনালোকে যদি এবছৰৰ কাৰণে ৰিচাৰ্জ কৰে তেতিয়া হ'ব 2399 টকা আপোনালোকে 2300 যদি 99 টকা ৰিচাৰ্জ কৰে তেতিয়াহ'লে আপোনালোকৰ প্ৰতি মাহত পৰিব 199 আপোনাৰ 199 টকা পৰিব আৰু এই 199 টকাত আপোনালোকে ডেইলি 2 GB ডাটা আৰু 100 SMS কৰি ল'ব পাৰিব ধৰি লওক আপোনালোকে 249 এটো অফাৰ যদি এনে ল'ব যে নৰমালি আপোনালোকে 249 ৰিচাৰ্জ কৰিব লাগিব আপোনালোকে যদি 249 ৰিচাৰ্জ কৰে তেতিয়া হলে পৰিব আপোনালোকৰ 2978 টকা আপুনি পিতা ভাবিছে 2978 টকা আৰু 23 মাৰ্কে কি বলে 2399 টকা আপোনালোকৰ ডিফাৰেন্স কিমান হল 589 रुपीस আপোনালোকৰ 5 মানে 600 টকা কমসে কম আপোনালোকৰ প্ৰফিট হল আপোনালোকে যদি বছৰটোৰ কাৰণে এবাৰতে ৰিচাৰ্জ কৰিব খোজে তেতিয়া হলে আপোনালোকে 2399 টকাটো ৰিচাৰ্জ কৰিলে আপোনালোকৰ বহুতখিনি সুবিধা হ'ব আশা কৰিছো আপোনাৰ ভিডিঅটো চাই ভাল লাগিলে আপোনালোকৰ যদি ভিডিঅটো চাই ভাল লাগিলে তেতিয়া লাইক বাটনত এটা লাইক কৰি দিব আৰু যদি আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ চাব বিচাৰে তেনে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম